বছৰ এটা শেষ হোৱাৰ সময়ত আমি বহুতে ভাবি চাওঁ যে বছৰটো কেনেধৰণে গ'ল, কি ভাল হ'ল, কি বেয়া হ'ল। আৰু আপুনি যদি তেনেধৰণে আজিলৈকে কেৱল মনতে ভাবি চাইছে, তেনেহ'লে এইবাৰ লিখি এবাৰ চাওক, এবাৰ ৰিফ্লেক্ট কৰক। আৰু তাৰ কাৰণে মই কেইটামান প্ৰম্পট দিব বিচাৰিছোঁ যে কেনেধৰণে আপুনি ৰিফ্লেক্ট কৰিব 2025টো। প্ৰথমতে আপুনি লিখক গ্ৰেটিটিউড, কৃতজ্ঞতা প্ৰকাশ কৰক জানুৱাৰীৰ পৰা এই ডিচেম্বৰলৈকে আপোনাৰ লগত কি ভাল ঘটিল সেই কথাখিনি বিচাৰি উলিয়াওক আৰু লিখি পেলাওক। যিমান মনলৈ আহে সিমানখিনি আপুনি লিখি পেলাওক। আপুনি দেখিব যে আপুনি গম নোপোৱাকৈ ইমানখিনি ভাল হ'ল আপোনাৰ লগত। আৰু তাৰপিছতে নিজৰ কাৰণেও গ্ৰেটিটিউড লিখক যে এই বছৰটোত আপুনি কি ভাল কৰিলে, নিজে কি নিজৰ কাৰণে ইনিচিয়েটিভ ল'লে, আৰু কেনেকৈ আপুনি কষ্টৰ সময়তো হয়তো ঘাট প্ৰতিঘাতৰ মাজতো পুনৰবাৰ নিজে উঠিছে, থিয় দিছে আৰু আকৌ আগুৱাবলৈ চেষ্টা কৰিছে। গতিকে তেনেধৰণৰ ৰিজনছো আপুনি বহুত পাব। বিচাৰি উলিয়াওক নিজৰ কাৰণেও গ্ৰেটিটিউড দিবলৈ। প্ৰথমতে কৃতজ্ঞতা জ্ঞাপন কৰাটো কিয় বেছি জৰুৰী, এইটো এইকাৰণে বহুত বেছি প্ৰয়োজন, যিহেতু আমি নতুন বছৰটো যেতিয়া আৰম্ভ কৰিবলৈ ল'ম তেতিয়া আমি এবাণ্ডেণ্ট মাইণ্ডছেট এটাৰে আমি আৰম্ভ কৰিব পাৰিম। আমাৰ তেতিয়া অভাৱৰ মাইণ্ডছেট এটা আমাৰ মাজত নাথাকে। আৰু যেতিয়াই আমি এবাণ্ডেন্স মাইণ্ডছেট এটাৰে আৰম্ভ কৰোঁ তেতিয়া আচলতে আমি আমাৰ হৃদয় মুকলি কৰোঁ, যাতে আমি আৰু তেনেধৰণে এবাণ্ডেণ্ট আমাৰ লাইফলৈ এট্ৰেক্ট কৰিব পাৰোঁ। গতিকে এই পইণ্টটো মিছ নকৰিব। মনলৈ আনক সেই প্ৰতিজন ব্যক্তিক, যি ব্যক্তিসকলে আপোনাক 2025ত প্ৰতিটো মুহূৰ্ততে ছাপোৰ্ট কৰিলে, সহায় কৰিলে, আপোনাৰ লগত থিয় হৈ থাকিল। আৰু তেওঁলোকক মনত কৰি তেওঁলোকৰ কাৰণে কৃতজ্ঞতা লিখক। আৰু তাৰ লগতে যিসকল ব্যক্তিয়ে আপোনাৰ লগত থিয় নিদিলে, আপোনাক ছাপোৰ্ট নকৰিলে, সেই ব্যক্তিসকলৰ কাৰণেও ধন্যবাদ লিখক, যিহেতু তেওঁলোকৰ কাৰণেহে আচলতে আপুনি হয়তো আপোনাৰ নিজৰ শক্তিটোক চিনি পাইছে আৰু তাৰ ফলত আপুনি বিভিন্নটা কথা শিকিছে, কিছুমান হয়তো জীৱনৰ লাৰ্ণিংছ হৈছে। সেইকাৰণে তেওঁলোককো গ্ৰেটিটিউড দিবলৈ নাপাহৰিব। এইবাৰ আপুনি লিখক 2025ত ঘটা বিভিন্নটা ছিটুৱেশ্যন, যিবোৰ ছিটুৱেশ্যনে আপোনাক কিবা নহয় কিবা এটা শিকালে, তাৰ পৰা আপোনাৰ লাৰ্ণিং কি হ'ল সেইখিনি লিখি পেলাওক। আৰু তাৰপিছত সেইখিনি কথাও লিখক যে আপোনাৰ ডিছএপইণ্টমেণ্টছখিনি কি আছিল, কি কথাত আপুনি ডিছএপইণ্ট হ'ল, আপুনি বিচৰা ধৰণে ভবামতে কথাখিনি নহ'ল। আৰু তাৰ পৰা এইবাৰ ৰিফ্লেক্ট কৰক যে সেইখিনিয়ে আপোনাক এজন কেনে ব্যক্তি হ'বলৈ শিকালে, কেনে এজন ব্যক্তি হিচাপে আপুনি এতিয়া নিজকে দেখা পায়। হয়তো গম নোপোৱাকৈ আপুনি আৰু অকণমান সাহসী হৈ পৰিল, হয়তো গম নোপোৱাকৈ আপুনি নিজৰ ইম'শ্যনছখিনিক বেলেঞ্চ কৰিব পৰা হ'ল। সেই ঘটনাখিনিৰ পৰা আপুনি কিবা এটা ক্লেৰিটি পালে যে কেনেধৰণে কোনটো দিশত আচলতে আগবঢ়াটোৰ প্ৰয়োজন আছে। গতিকে গোটেইখিনি কথা এবাৰ ৰিফ্লেক্ট কৰি চাওক আৰু লিখি পেলাব, যিহেতু ইয়াৰ পৰা আপুনি 2026ৰ কাৰণে এটা বাট বিচাৰি পাব, কোন দিশে আপুনি আগবাঢ়িব লাগে, কেনেধৰণে আপুনি নিজকে সজাই তুলিব লাগে। গতিকে নতুন আপুনি নিউ ইউ হ'বলৈ যদি বিচাৰিছে 2026ত, এই গোটেই কথাখিনি এবাৰ ৰিফ্লেক্ট কৰি চাওক আৰু কেৱল মনতে ভাবি নথ'ব, এবাৰ লিখি উলিয়াওক। থেংক ইউ ছ' মাছ।